আমি এতিয়া আৰম্ভ কৰিব লৈছোঁ আমাৰ অসমৰ আন এবিধ জনপ্ৰিয় খেল উঠা বহা খেল। এয়া প্ৰতিযোগীসকলক মই প্ৰথমতে ক'ম, তেওঁলোকক মই যদি কওঁ উঠ, তেওঁলোকে উঠিব, বহিব। যেতিয়া মই এই উঠা বহাটো যেতিয়া ক্ষিপ্ৰতাৰে কৰি গৈ থাকিম, যোনে মই বুলি ক'লে যোনে উঠি যাব তেওঁ এই খেলৰ পৰা আউট হ'ব লাগিব। আৰু যোনে যাক মই যেতিয়া উঠ বুলি কওঁ, যদি তেওঁ বহি যায়, তেতিয়াহ'লে তেওঁ সেই খেলুৱৈজন খেলৰ পৰা আউট হ'ব লাগিব, বাহিৰ হ'ব লাগিব। এয়া আমি এতিয়া আৰম্ভ কৰিব লৈছোঁ উঠা বহা খেল। আৰম্ভ কৰোঁ এতিয়া, ষ্টাৰ্ট। উঠা বহা, উঠা বহা, উঠা বহা, উঠা বহা, বহা, উঠা, উঠা, উঠা বহা, উঠা বহা, বহা, গ'ল। এই দুজন প্ৰতিযোগী বাহিৰ হ'ল। উঠা, গ'ল। বহা, উঠা বহা, উঠা বহা, উঠা বহা, বহ, উঠা, উঠা বহা, বহা, উঠা বহা, উঠা বহা, বহা, উঠা বহা, উঠা বহা, উঠা বহা, বহা, উঠা। ঠিকে আছে। উঠা বহা, বহা, গ'ল। কেইবাজনী প্ৰতিযোগী বাহিৰ হ'ল দেই এতিয়ালৈকে। বহা, উঠা, উঠা বহা, উঠা বহা, উঠা বহা, উঠা বহা, 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 উঠা, উঠা। এতিয়া আছে এতিয়া 3জন প্ৰতিযোগী ৰৈছেগৈ শেষত। বহা, উঠা বহা, উঠা বহা, বহা, উঠা বহা, উঠা বহা, উঠা বহা, উঠা বহা, উঠা, উঠা, গ'ল। এটা দুজন প্ৰতিযোগী শেষত ৰৈছেগৈ। বহা, উঠা বহা, উঠা বহা, বহা, উঠা বহা, উঠা বহা, উঠা বহা। এটা অলপ ফাষ্ট কম হা। উঠা বহা, উঠা বহা, উঠা বহা, উঠা বহা, উঠা বহা, উঠা, গ'ল। দুইটা গ'ল।